हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल बिसोइट एजुकेशन 2.0। चैनल को सब्सक्राइब करके बेल आइकन को ठगो। আজি আমাৰ বিষয়টো হৈছে বৈচিত্ৰ্যময় অসমৰ তিৱাসকল। কোৱেশ্চন নম্বৰ 1, ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক? উত্তৰ, ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত ব্ৰহ্মীয় ভাষা গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ লোক। ঠিক আছে। কোৱেশ্চন নম্বৰ 2, তিৱাসকলে তেওঁলোকৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি? উত্তৰ, খ্ৰাম, ঢোল, বাৰ, খ্ৰাম খুজুৰা, খ্ৰাম পান্থাই, ডুমডিং, ডগৰ, পাংখি আদি। প্ৰশ্ন নং 3, তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? ঠিক আছে, তিৱা সমাজত জেলা বুলি কাক কোৱা হয়? উত্তৰ, পাহাৰ অঞ্চলত প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। আনহাতে খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। জেলা মানে মুৰব্বী। ঠিক আছে। প্ৰশ্ন নং 4, তিৱাসকলৰ কেইটামান উৎসৱৰ নাম লিখা। ঠিক আছে। উত্তৰ, তিৱাসকলৰ পাহাৰ অঞ্চলৰ উৎসৱ হৈছে বানচুৱা, চগ্ৰা, য়াংলি, লাংখং আদি। এইটো পাহাৰ অঞ্চলত এইবোৰ উৎসৱ পালন কৰা হয়। ভৈয়াম অঞ্চলৰ উৎসৱ হৈছে জোনবিল মেলা, বৰত, গোহাঁই উলিওৱা মেলা আৰু বিহু। ঠিক আছে। প্ৰশ্ন নং 5, ফুলগুৰিৰ ধেৱা কি? ঠিক আছে। উত্তৰ, ফুলগুৰি হ'ল তিৱা জনগোষ্ঠীৰ এখন গাঁৱৰ নাম। অসমৰ প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম হ'ল ফুলগুৰি ধেৱা। এই বিদ্ৰোহ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে তিৱাসকলৰ নেতৃত্বত হৈছিল। এইটো ব্ৰিটিছ যেতিয়া গোটেই ভাৰতবৰ্ষত আক্ৰমণ কৰিছিলে, ৰাজত্ব কৰিছিলে, তেতিয়াৰ কথা হয়। প্ৰশ্ন নং 6, তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম লিখা। উত্তৰ, পুৰুষে থানা, তাগলা, ফেনাচ, ফালি, পাগা, মহিলাই কাইচং, ফাচকাই, নাৰা আদি পৰিধান কৰে। প্ৰশ্ন নং 7, বলাইৰাম সেনাপতিৰ গীতটিৰ পুথিখনৰ নাম লিখা। উত্তৰ, বলাইৰাম সেনাপতিৰ গীতটিৰ পুথিখনৰ নাম হ'ল মুকুল। প্ৰশ্ন নং 8, তিৱাচা মিছন কোনে আৰু কেতিয়া জন্ম দিয়ে? উত্তৰ, 1960 চনত থাৰাকুঞ্চি গাঁৱত ইন্দ্ৰ সিং দেউৰীয়ে তিৱাচা মিছন নামৰ এটা সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে। ভাল লাগিছেতো লাইক কৰি দিবা আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিবা। মই ভিডিঅ'খন ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। থেংকছ ফৰ ৱাচিং।